ক'ৰবা বুদ্ধিষ্ট মূৰ্তি এটা এই ওপৰত বুদ্ধিষ্ট মূৰ্তি এটা আছে। নমস্কাৰ নমস্কাৰ, আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ হেমন্ত মিলি ব্লগছলৈ। মই আজি এনেকুৱা নতুন ঠাই এডোখৰলৈ আহিছোঁ, আপোনালোকক দেখাই থাকিম, চাই থাকিব কেনেকৈ পালে। কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আৰু উঠি লওঁ, মই আৰু মোৰ লগৰ আইটি দাদা চব আমি দুটাই গৈ আছোঁ নতুন ঠাই এডোখৰলৈ। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু শেষলৈকে চাই দিব। থেংক ইউ। গৈ আছোঁ ওখ ওখ পাহাৰবিলাক চাওক, আহিব ইয়াত মজা ল'বলৈ। আমি এতিয়া এই পাহাৰৰ ওপৰলৈ উঠি যাম। তাত বোলে আমাৰ কাৰণে ভগৱানে অপেক্ষা কৰি আছে, গতিকে ভগৱানৰ ওচৰত আমাৰ দুখ সুখ চব কথা কৈ দিম, যাতে ভগৱানে মৰম কৰে। যাওঁতে একদম সোণৰ টুকুৰা লৈ গুচি যাম। पहाड़ में उठ के जाना है, मंजिल मिलेगा। নেপালৰ একো এই ওখ ওখ পাহাৰ এনেকৈ উঠি যাব লাগিব। চাৰিওফালে বগৰী গছ। গৈ আছোঁ আৰু আশা বিচাৰি, আৰু এনেকৈ আপ ডাউন কৰিলে পেটো কমিব, চৰ্বি। কাম চামটো নকৰোঁৱেই, বহি বহি খাওঁ, গতিকে প্ৰভুৱে যি সহায় কৰে কৰিব আৰু। পকৰা নিচিনা অনাই বনাই ঘূৰি ফুৰিছোঁ, আজি ফ্ৰী পাইছোঁ। উঠি থাকিম। আমি পুম্পাই গৈছোঁ, পুম্পাই। বহুত ওপৰলৈকে উঠিব লাগিব। मन का बात बोलना पड़ेगा भगवान को। हे भगवान, हम लोग जा रहा है। हाँ, अरे हाथी ওলোৱাৰ কাৰণেতো এইটো বৰ দৃশ্যবিলাক চাওক, কি ধুনীয়া। ইমান ওখত আহিছোঁ, ইমান ওখত আহি পিনে আমি কিবা এটা বস্তু চাব আহিছোঁ। আপোনালোকে চাব দেই, কি বস্তু, সাৱধান হৈ থাকক, একদম খাতৰা বস্তু এটা দেখাম। এইটো চাওক, তামাম ঘামিলোঁ। মই বুদ্ধিষ্ট মূৰ্তিটো আছিলে একদম বহুত পাহাৰৰ ওপৰত আহি এইটো চালোঁ। ইমানেই ঘামিছোঁ, ইমান গৰম, আৰু মই কিমান তলৰ পৰা আহিছোঁ। এইটো চাওক, পৰুৱাৰ নিচিনা দেখিছে। মই এই তলৰ পৰা আহিছোঁ। এই তাত দোকান পোহাৰ আছে, আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো দেখি পাব, সেইটো দৃশ্য দেখি পাব। একদম পাহাৰ, কি ধুনীয়া দৃশ্য। কিন্তু আপুনি কিবালৈকে চাওক, ইমানেই ধুনীয়া জেগা, ইমান ধুনীয়া জেগা, আৰু গৰমটো তামাম। এতিয়া মাহটো কি জানে, সেই গৰম মাহত আহিছোঁ। অথনি পাহাৰ ওপৰত আহিলোঁ,
বহুত কষ্ট কৰি আহিলোঁ, ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'ল। সেই চিৰিৰ পৰা আমি উঠি আহিছিলোঁ, এই চিৰিৰ পৰা উঠি আহি এনেকৈ গৈ এইটো মূৰ্তিটো বহুত ওপৰত আছে, বহুত তলৰ পৰা উঠি আহিলে একদম অৱস্থা নাইকিয়া হৈ গ'ল, ফোপাই জোপাই অৱস্থা নাইকিয়া হৈ গ'ল। আহিব আপোনালোকেও চাব, ভাল লাগে, কথা ক'বলৈ দম নাইকিয়া হৈ গ'ল। নামি গৈ আছোঁগৈ। দম লাগে, দম। বিনা দমত পাহাৰ উঠিব নোৱাৰি দেই। আৰু আপোনালোকে এটা কাম কৰিব, এনেকৈ ওখ জেগাত উঠিলে পানী বটলটো সদায় হাতত লৈহে উঠিব, এনেই যা তা নুঠিব। যদি পানী বটল হাতত নাথাকে, এই আধা ৰাস্তাতে মৰি যাব। পাহাৰত উঠিব হ'লে পানী বটল বহুত দৰকাৰ। যাওঁতে পিছপিনৰ পৰা ঠেলিব লাগে, নামোতে কোনোবা পিছফালৰ পৰা ঠেলি দিয়া নহয় লাগিছে। ধামাকা 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 লাগিছে একদম। হয় 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 হয়। কি যে অইব মঞ্জিল নাপাওঁ। আমি পাহাৰৰ ওপৰৰ পৰা নামি আহি খন্তে ইয়াতে ৰেষ্ট ল'লোঁ। তাৰপাছতে আমি এতিয়া যাবলৈ লাগিবগৈ। এয়া তলৰ দৃশ্য দেখালোঁ, শেষত ক'লোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে লাইক কমেণ্টটো কৰিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ'লৈ আৰম্ভ কৰিম আকৌ আমি এতিয়া যাবলৈ চেষ্টা কৰিম। এতিয়া আমি বহুত মানুহ আহে। যাত্ৰা আৰম্ভ কৰি যাম। ধন্যবাদ। জয় অসম।